আপোনালোকে এটা কথা জানেনে? কথাটো হৈছে এনেকুৱা যে এজনে আনজনৰ লগত নিৰ্ভৰ কৰি, মানে মই আপোনাৰ ওপৰত নিৰ্ভৰ কৰি বা আপুনি কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰি এই পৃথিৱীত চলিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম, প্ৰকৃতিও তেনেকৈ চলে। কিন্তু চলিলে মানে বিশ্বাস কিন্তু ইজনে সিজনক নকৰে, সিজনে ইজনক নকৰে। কিয় নকৰে জানেনে? যে মই যদি ডাঙৰ হৈ যাওঁ, আপুনি সৰু হৈ যাব, আৰু আপুনি যদি ডাঙৰ হৈ যায় মই সৰু হৈ যাওঁ। মানে কোনো এজন লোকে কোনো এজনক সোনকালে ডাঙৰ হ'ব নিদিয়ে। দৰকাৰ হ'লে তলতে থাক। প্ৰত্যেক মানে এই পৃথিৱীত প্ৰত্যেক যিমান জীৱ জন্তু যত যি আছে সকলোৱে তেনেকুৱাই ভাবে। আপুনি যদি ভাবে যে মই তেওঁতকৈ ডাঙৰ হ'ম, তেওঁ ভাবি আছে যে মই তাতকৈ বেছি ডাঙৰ হ'ম। ডাঙৰ মানে মই বয়সৰ কথা কোৱা নাই, টকা পইচা মানে একদম হাই ফেচিলিটিত, একদম লাক্সাৰি জীৱনত জীয়াই থকা, সেই কথাটোৱে কৈছোঁ মই। মানে ইনকাম চৰ্চৰহে কথাটো কৈছোঁ। মানে আপোনাক কোনোবাই বাগোৰাই কোনোবা এজনে উঠিব, এইটো নিয়ম। এতিয়া যদি আপুনি ধৰি লওক এটা ৰাজনীতিক দল এটা যদি আপুনি খুলিছে, তেতিয়া কোনোবাই আপোনাতকৈ অলপ আৰু চেষ্টা কৰিব। মানে এই পৃথিৱীত কাৰো একো মানে হেৰি নাই, মানে গোটেই নিজা মতলব বুলি কওঁ, নিজা মানে বাকী যাই যি কৰে কৰি থাকক, মোৰ নামটো একদম এই পৃথিৱীত জিলিকি থাকিব লাগে, তেনেকুৱা। বুজি পালে? বাকী যাই যি কৰে কৰি থাকক, মোৰটো মই ভালে থাকিলে হ'ল, বাকীবিলাকে যি হয় হওক। নহ'লে আপুনি এটা কথা চিন্তা কৰক যে এজন মানুহৰ ভাত খাবৰ কাৰণে 1 টকা নাই, কিন্তু একদম 26 লাখ টকা, 1 কোটি টকা, 2 কোটি টকা দামী গাড়ী তেওঁলোকে ৰাজপথত চলাই লৈ যায়। কিছুমানৰ থাকিবৰ কাৰণে ঘৰ নাই, চৰকাৰৰ অপেক্ষাত ঘৰ এটা পাম বুলি। আৰু এনেকুৱা মানুহ আছে, তেওঁ 10 কোটি টকা খৰচ কৰি এটা ঘৰ বনায় নিজৰ পৰিয়ালৰ বাবে। এইজনে সিজনক, কোনো এজনে কাৰো ওপৰত মানে বিশ্বাসো নাই, কোনো এজনে কাকো মৰমো নকৰে। প্ৰকৃতিয়ে তেনেকেই চলাই লৈ গৈ আছে। যদি ভাবিছে যে মই নিজে চলিম, আপুনি নিজে চলি থাকক, কিন্তু আনক আপুনি ডিষ্টাৰ্ব নিদিব, বঢ়িয়াকৈ চলাই লৈ যাওক। আৰু আপোনালোকে যদি একো কৰিব নোৱাৰে, তেতিয়াহ'লে আনক ডিষ্টাৰ্বো নিদিব। মই এই কথাটো আজি এই কাৰণে ওলালোঁ যে মই বহু মানুহ কেতিয়াবা লগ পালে মানে কেৱল নিজৰ বাবে চিন্তা কৰে, কেৱল নিজৰ। যে আনক যে অলপ কিবা সহায় সহযোগিতা কৰিব লাগে, সেই কথাটো কিন্তু কাৰো মানে এই মগজুটোত নাহে, ব্ৰেইন মগজুত নাহে। কেৱল নিজৰটো, মানে মই বাচি গ'লো তো বাচি গ'লো, তেনেকুৱা। বুজি পালে? ধন্যবাদ।